Hello guys, welcome my new YouTube channel. Ako eti মোৰ নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিব লৈছো। আজি আমি যাব ওলাইছো বৰ্তমান আমাৰ হাপেখাটিত এখন সাপ্তাহিক বজাৰ বহে। সো সাপ্তাহিক বজাৰখন আপোনালোকক দেখাও বুলি ভাবিছো। লগতে মোৰ বজাৰ কেইটামান আছে একে কৰি আনোগো। তো বলক ভিডিওটো আৰম্ভ কৰো। বজাৰ যাবলৈ ওলাইছো কিন্তু তাৰ আগতে এইজন আমাৰ নিচাৰ ল'ৰা এজনো যাবলৈ ওলাইছে মোৰ লগত। লগতে এইজন হৈছে আমাৰ দদাহঁতৰ ল'ৰা। হাই কৈ দিয়া হাই এইজন গা ধুই এতিয়া ওলাই আহিছে মোক দেখি পিনে এইফালে আহিলে তো বহুত দিন লগ পোৱা নাই লগ পাই গ'লো আজি তো আৰু এজন আছে এইফালে গা ধুই আছে চিঞৰি আছে তো তেওঁক বেলেগ এদিনা দেখাম তো আজি আমি গৈ থাকোঁ এতিয়া ব'লক আপোনালোকে চাই থাকক এই ৰাস্তাটোৱে হৈছে আমাৰ দুখন গাঁৱৰ সীমা ইটো পাৰে হৈ গ'ল আমাৰ মিডংপৰা গাঁও আৰু এইটো পাৰে হৈছে আতাল পথাৰ আৰু এইখন হৈছে আতাল পথাৰ সূৰ্যমুখী সংঘৰ খেলপথাৰ এইখনে হৈ গ'ল আতাল কঠীয়াকন্দা মধ্য অসমীয়া বিদ্যালয় এইখনতে মই পঢ়িছিলোঁ তো আজিও বহুত মিছ কৰোঁ এই স্কুলত ভাল ভাল বেয়া বেয়া লগ পাইছোঁ ফাইনেলি আমি আহি পাই গ'লোহি সাপেখাটি এতিয়া আমি সাপেখাটি বজাৰ আপোনালোকক দেখাম ভালদৰে তো চাই থাকক ভিডিঅ' হৈ গ'ল আমাৰ সাপেখাটিৰ সাপ্তাহিক বজাৰখন তো ইয়াত মানুহ বহুত ভিৰ হয় কিন্তু মই এতিয়া পিছবেলা আহিছোঁ এতিয়া সময় প্ৰায় হৈ গ'ল আপোনাৰ 3টা বাজিব সেইকাৰণে ইমান এটা মানুহ ভিৰ নাই নহ'লে যদি আমি মৰ্ণিং টাইমত আহোঁ বহুত ভিৰ হয় এইখন বজাৰত তো চাই থাকক আপোনালোকে বজাৰত কি কি দেখে মই যিমানখিনি পাৰোঁ দেখাম ইয়াত প্ৰায় সকলো ধৰণৰ বস্তুৱেই ওলায় চাই থাকক আপোনালোকে
এটা হৈ গ'ল বজাৰৰ অংশ। এই লাইনটোত অকল শুকান মাছে পোৱা যায়, বিভিন্ন ধৰণৰ শুকান মাছ। আপোনালোকক যদি লাগে আহিব সোমবাৰে সাপ্তাহিক বজাৰ, শুকান মাছ লৈ যাব পাৰিব। Sel হৈছে Say ho. Hello, apa aja? নমস্কাৰ। এবাৰ বজাৰ কৰি মেলি আহিলোঁ, আহি আমাৰ মণি হোটেলত আমাৰ চাহ একাপ খাই যাওঁ আৰু কিবা কিবি চিঙৰা টিঙৰা চাহ একাপ দি দিওঁ। আপোনালোকে হাতেকেইটো যদি আহে মণি হোটেল আমাৰ জনপ্ৰিয় হোটেল আৰু এতিয়া আপুনি আমাৰ এই মিঠা লাঙুলি আহিছিল, আপোনাৰ দেখিবলৈ বতৰ আছে এইফালে দেখিলোঁ।